নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। ক'ৰবাত ঘূৰি আছিলোঁ আৰু মই অলপমান ভিডিঅ' বনাইছিলোঁ। ভাবিলোঁ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি দিওঁ ভিডিঅ'টো। তেতিয়াহ'লে মোৰ ভিডিঅ'টো উপভোগ কৰক আৰু স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাব। ভিডিঅ'টো যদি ফেচবুকত চাইছে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিছে অকণমান হ'লেও তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু গুড মৰ্ণিং গাইজ, এতিয়া সময় ৰাতিপুৱা 8 বাজিছে আৰু মই 9টাত ক্লাছ পোৱাকৈ গৈ আছোঁ। মই এটা ৰেপিড'খন বুক কৰা হৈছে আৰু মই ৰেপিড'ত গৈ আছোঁ মোৰ গন্তব্যস্থানলৈ। হেলমেটটো পিন্ধি লওঁ। মোৰ পৰা ব্লক হেৰি কৰা নাছিলোঁ নহয়, বুকিং কৰা নাছিলোঁ। হা
গাড়ীৰ পৰা নামিলোঁ আৰু এতিয়া মই আহি আছোঁ। এতিয়া আৰু কোনো ক্লাছত মই ভিডিঅ' নকৰোঁ। ক্লাছ সোমোৱাৰ লগে লগে কেমেৰা অফ কৰিম আৰু একেবাৰে ক্লাছ শেষ কৰি ওলাই গাড়ীত উঠাৰ পাছতহে মই ভিডিঅ' আকৌ মানে ষ্টাৰ্ট। ক্লাছ শেষ হ'ল, এতিয়া মই ঘৰত আহি আছোঁ আৰু ট্ৰেফিক পইণ্টত ৰখি আছোঁ। এই মানুহজনক চাওকচোন, ট্ৰেফিকৰ যি ৰেড লাইট গ্ৰীণ লাইট তাৰ মানে অলপো জ্ঞান নাই। কেনেকৈ ৰেড লাইট জ্বলি থাকোঁতে পাৰ হৈ গৈছে মানুহজনে আৰু লৈও গৈছে লগত কিছুমান মাইকী মানুহ লৈ গৈছে। এনেকুৱাতে এক্সিডেণ্ট হৈ যায় আৰু নিজৰ ভুলৰ বাবে কিছুমান মানুহ এনেকৈ মৰে। মই ঘৰ পাই গ'লোঁ, ল'ৰা ৰেডি হৈ আছে, তাক আকৌ এক্সট্ৰা ক্লাছ আছে, তাকে লৈ যাওঁ।
ভাল নালাগে কিমান হ'ল তামোল কিনিলোঁ কেঁচা তামোল আৰু তামোল খাই কোন কোনে ভাল পায় জনাব কমেণ্ট বক্সত এতিয়া সন্ধিয়া 5টা বাজিলে ল'ৰা ক্লাছ শেষ হ'ল আহি আছোঁ ঘৰত আৰু ৰিক্সাত উঠিম এইখিনি হৈছে ভেটাপাৰা মই গৈ আছোঁ ঘোঁৰামাৰা মই ওলালে তো কল কৰি দিম দে মই ঘৰ আহি পালোঁ আৰু ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আপুনি যদি ভিডিঅ'টো ফেচবুকত চাইছে তেতিয়াহ'লে ফ'ল' কৰি দিব পেজটো আৰু যদি ইউটিউবত চাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ